আজিও বনালোঁ ম'ম'। এই আমাৰ খ্যানমনে কি ধুনীয়া সুন্দৰ গোলাপ ফুলৰ দৰে বনাইছে ম'ম'খিনি। আৰু আমাৰ দিব্য মানে খাই আছে। আৰু ইয়াত দুই বাতিমান আছে, কমচে 20টামান আছে এতিয়াও। আৰু খাই চাৰিওফালে আমি নিজে বনাইছোঁ আৰু খাইছোঁ। আৰু আমাৰ দিব্য মানে ৰগ কৰি আছে। আৰু এইখিনি কিমান ধুনীয়াকৈ আমাৰ খ্যানমনাই কিন্তু বহুত সুন্দৰভাৱে বনাইছে দেই। ম'মৰ ডিজাইনটো কিন্তু একদম বিউটিফুল, ইমান ধুনীয়া গোলাপ ফুলৰ নিচিনাকৈ। বাহ, কি যে মজা। আৰু মাক অকল 4টা দি কেনে থৈ দিছে। No, 2-3 প্লেট খাই দিলে মিছা। একদম। আৰু এনেকুৱা মজা লাগিলে তো ইহঁতে খাই তাৰমানে ইটো চকু ইফালে যায় সিফালে যায়, সিহঁতৰ চকু এই মজা ইণ্টাৰেষ্টিং। আৰু আপোনালোকে খাম বুলি ক'লে কমেণ্ট কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, আৰু তেতিয়া এক প্লেট ঘৰত আমি পঠাই দিম। সেইটোৱে মান আপোনালোকে যদি খাবলৈ মন আছে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এয়া মানে ম'ম' বিভিন্ন ধৰণৰ চাটনি বনাইছে। আমাৰ ইয়াত ধুনীয়া চাটনি চা কেনেকুৱা ধৰণৰ আপোনালোকে জিভাৰ পানী নেপেলাব। গতিকে খাবলৈ ইচ্ছা কৰিলে আমাৰ লগত খাবৰ যোগাযোগ কৰক। কাৰোবাৰ পানী পৰিলে মানে আমি কিন্তু ৰিস্ক নাই। ধন্যবাদ।